মোবাইলত আপুনি বেয়া ভিডিঅ' চাই নেকি? মোবাইলটো স্ক্ৰল কৰি থাকোঁতে বেয়া ভিডিঅ' এটা দেখিলে হঠাৎ আপুনি ৰৈ যায় নেকি? অকলশৰে থাকিলে মোবাইলটোত আপুনি বেয়া ভিডিঅ'ৰ সন্ধান কৰে নেকি? ৰাতি শুবৰ সময়ত বেয়া ভিডিঅ' এটা নাচালে আপোনাৰ টোপনি নাহে নেকি? এই অভ্যাসটোৰ পৰা আপুনি ওলাব চেষ্টা কৰিও ওলাবলৈ পৰা নাই নেকি? তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে। যদি কথাখিনি জানিবলৈ বিচাৰিছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব। শেষত কেনেকুৱা পালে মন্তব্য এটা দিবলৈ নাপাহৰিব। নমস্কাৰ, মই প্ৰিয়ংকা বিৰম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বন্ধুসকল, তেন্তে বলকচোন দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। বন্ধুসকল, আগৰ দিনত 12, 14, 15 বছৰীয়া ল'ৰা এটাই নদী পুখুৰী পাৰত নাঙত হৈ গা ধুইছিল। কিন্তু আজিকালিৰ সেই বয়সৰ ল'ৰা ছোৱালীয়ে বিয়া পতা পৰ্যন্তলৈ কথা ভাবিব পাৰে। কাৰণটো কি জানেনে? কাৰণটো হৈছে আজিকালি মোবাইল একেবাৰে সহজলভ্য, যাৰ ফলত মোবাইলত সকলো বস্তুৱে উপলব্ধ হয়। তাত তেওঁলোকে বেয়া বেয়া ভিডিঅ'সমূহ চাবলৈ পায়, লগতে কাণেৰে বেয়া বেয়া শুনে। আপুনি ভাবকচোন, যেতিয়া চাৰিওফালৰ পৰা লেতেৰাই বেয়াই আগুৰি ধৰিব তেতিয়াতো মানসিকতাও একেবাৰে লেতেৰা হ'ব। অৱশ্যে মই সকলোৰে কথা কোৱা নাই, কিছু সংখ্যকৰ কথাহে কৈছোঁ। ভালৰ মাজত বেয়া, বেয়াৰ মাজত ভাল থাকেই। এতিয়া আচলতে আমি নিজকে চিকুটি চোৱাৰহে সময়, ভাল কথা শুনাৰ সময়, ভগৱানৰ নাম লোৱাৰ সময়। আপোনালোকে চাবচোন, বৰ্তমান সময়ত এনেকুৱা বহুত মানুহ আছে যিসকলে কেৱল আনৰ বদনাম গাই, আনৰ ককৰ্থনা শুনি, আনৰ সমালোচনা কৰি খুব ভাল পায়। সেইবোৰ নকৰি ভাল কথা শুনক, ভাল মানুহৰ পৰামৰ্শ লওক, জীৱনটোত আগুৱাই যাওক, ভাল কৰ্ম কৰি আগুৱাই যাওক। যেতিয়া আপোনাৰ চাৰিওফালে ভাল শুদ্ধ বাতাবৰণ এটা থাকিব তেতিয়া আপোনাৰ মানসিকতা অৱশ্যেই শুদ্ধ হ'ব। গতিকে ভাল মানুহৰ সংগত থাকক, ভাল বাতাবৰণ এটা সৃষ্টি কৰি লওক। আপুনি নিজকে যিমানেই শুদ্ধ ৰাখিব সিমানেই আপোনাৰ মানসিকতা শুদ্ধ হ'ব। সদায় শুদ্ধ অন্ন গ্ৰহণ কৰিব। চাবচোন, আমি যদি কেইদিনমান নোখোৱাকৈ থাকোঁ, আমি জানো ভাল শুদ্ধ চিন্তা এটা কৰিব পাৰিম বা শুদ্ধ সিদ্ধান্ত এটা ল'ব পাৰিম? কেতিয়াও নোৱাৰোঁ। গতিকে আমি শুদ্ধ অন্ন খোৱাটো খুবেই প্ৰয়োজনীয়। আমি ভাল কিবা এটা চিন্তা কৰিবলৈ শক্তি কিন্তু ভোজনৰ পৰাহে পাওঁ। আমি যদি 5-6 দিন একো নোখোৱাকৈ থাকোঁ তেন্তে আমাৰ শৰীৰ একেবাৰে দুৰ্বল হৈ যাব। তেনেস্থলত আমি কেতিয়াও এটা সুস্থ চিন্তা কৰিব নোৱাৰোঁ বা সুস্থ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ। গতিকে আপুনি যেনেকুৱা অন্ন গ্ৰহণ কৰিব আপোনাৰ নিৰ্ণয়ো ঠিক তেনেকুৱাই হ'ব। যদি আপুনি লেতেৰা অন্ন গ্ৰহণ কৰে আপোনাৰ সিদ্ধান্তও মানসিকতাও লেতেৰা হ'ব। ইয়াতে লেতেৰা অন্ন বুলি মই চুৰি, ডকাইতি, লুণ্ঠন আদিৰ পৰা উপাৰ্জন কৰা টকাৰ কথাহে কৈছোঁ। সেয়েহে সদায় সৎ পথত থাকি সৎ পথেৰে উপাৰ্জন কৰা টকাৰেৰে অন্ন খাব লাগে। আপুনি যিমানেই শুদ্ধ অন্ন গ্ৰহণ কৰিব আপোনাৰ সিমানেই চিন্তা শুদ্ধ হ'ব, সিমানেই মানসিকতা শুদ্ধ হ'ব। এতিয়া ধৰি লওক আপুনি ঘৰত অকলে আছে আৰু আপোনাৰ খুব বেয়া ভিডিঅ' চাবলৈ মন গৈছে। তেনেস্থলত আপুনি কি কৰিব? আপোনাৰ ঘৰত যদি কোনোবাই অনাধিকাৰ প্ৰৱেশ কৰিব খোজে আপুনি জানো দিব? নিদিয়ে নহয়। ঠিক তেনেকৈ আপোনাৰ মনৰ ভিতৰতো যদি কিবা এটা বেয়া চিন্তাই প্ৰৱেশ কৰিব লৈছে আপুনি কেতিয়াও নিদিব। গতিকে আপুনি নিজৰ মনটো শুদ্ধ কৰক, নিজৰ মনটো স্থিৰ কৰক। কাৰণ মনটোৱে হৈছে আপোনাৰ প্ৰকৃত বন্ধু। মনটোৱেই সদায় আপুনি সুখত থকাটো বিচাৰে। সেইবাবে আপুনি সুখত থাকিবৰ কাৰণে যি কৰিব লাগে মনটোৱে কৰে। সেয়েহে আপোনাৰ মতে আপুনি মনটোক চলাওক, মনটোৰ মতে আপুনি নচলিব। নিজকে ধৈৰ্যশালী কৰক, তেতিয়াহ'লে চাবচোন আপোনাক একো বেয়া বস্তুৱে কেতিয়াও চুবলৈ নোৱাৰে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভিডিঅ'টো পেজত চাই আছে দেন পেজখন ফ'ল' কৰি থ'ব। আন এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।